কথাটো কৈ দিওঁ মানে ভাল খবৰটো কৈ দিওঁ। ভাল খবৰটো হৈছে মোৰ যে এইটো আৰু ইয়াতে বহি ভাল লাগে, সেইটোৱে আৰু ধুনীয়া ঠাই। তোমাৰ ইউটিউব চেনেল গাইছ, আজি পুনৰ আপোনালোকক লগ পাই বহুত ভাল লাগিল, কাৰণ এটা ভাল খবৰ আছে আপোনালোকৰ কাৰণে। আপোনালোকে ভাল খবৰটো জানিবৰ কাৰণে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক, ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক এই ভিডিঅ'টো। মই কৈ আছোঁ ভাল খবৰটো গাইছ। ভাল খবৰটো কোৱাৰ আগতে আপোনালোকক জনাই দিওঁ, মানে আজিকালি ভিউজ চিউজ নোহোৱা হৈ গৈছে, আৰু যদি অলপ আপোনালোকে মৰম দিয়ে তেনেহ'লে ভাল লাগিব, ভিডিঅ'বোৰ বনায়ো অলপ উৎসাহ পাম। সেয়েহে আপোনালোকে অলপ ভিউজ চিউজ মানে চাব আৰু ভিডিঅ'বোৰ নাচায় আপোনালোকে। আৰু ভাল খবৰটো কৈ আছোঁ, অলপ ৱেইট কৰক। আপোনালোকে জনাব কাৰ্বি আংলঙৰ ভিডিঅ'টো চাই কেনে লাগিল, মানে জেগাবোৰ কেনেকুৱা লাগিল, আৰু আপোনালোকেও যাব পাৰে মানে। আৰু আমাৰ ইয়াৰ পৰা মানে গুৰেশ্বৰৰ পৰা যিমান কলেজ আছে প্ৰায়ভাগ এইবাৰ কাৰ্বি আংলঙৰ ফালেই নি আছে, মানে তাতেই নি আছে প্ৰায়ভাগ। আৰু বহুত ধুনীয়া জেগা হয়, ৱাটাৰফল চলো আছে, যাব। আমি এতিয়া ধুনীয়া এটা ঠাইত আছোঁ, চাওক মানে ৰেল লাইন, আৰু ইয়াতে বহি ভাল লাগে, সেইটোৱে আৰু ধুনীয়া ঠাই, বেলেগ একো নাই গাইজ। এতিয়া আপোনালোকক মেইন কথাটো কৈ দিওঁ, মানে ভাল খবৰটো কৈ দিওঁ। ভাল খবৰটো হৈছে মোৰ যে ইউটিউব চেনেলটো এবছৰত যাব খুজিছিলে, এইটো আৰু নাযায়। ইউটিউব চেনেলটো থাকি গ'ল গাইজ। ইউটিউবত কালি মই চালোঁ ভালদৰে, ভিডিঅ'টো মানে থাকি যাব বুলি কৈছে। কিবা হয়, যদি থাকেতো ভালেই কথা। আপোনালোকে এতিয়াৰ পৰা ধামাকা ব্লগ আৰু পাই থাকিব। তেতিয়ালৈ সেইটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব। তেতিয়ালৈ বাই বাই, জয় অসম। আৰু ভিডিঅ'টো বেছি দীঘল নহ'ল গাইজ, তথাপি আপোনালোকে ইয়াতে বাৰু বৰিং নাপায়, এইবোৰ ভিডিঅ' সদায় বনাই থাকোঁ, সেয়েহে ক'লোঁ আৰু জয় অসম, বাই। এতিয়া আমি ঘৰা ঘৰি পূৰা যাওঁ, যাই কিনে আৰু অলপ সেই আৰু মানে আৰু নতুন ভিডিঅ' পাই থাকিব, আপোনালোকক কৈয়ে আছোঁ। আৰু আপোনালোকে যাতে বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো কিন্তু কৈ দিয়ক গাইজ, আৰু ভিডিঅ' পাই থাকিব। তেতিয়াহ'লে বাই বাই, এতিয়া আমি ঘৰা ঘৰি যাওঁ, বাই, লগ পাম। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহ